এইটো সঁচা কথা যে HSLC দি উঠাৰ পিছত সকলোৱে এই কথা এটা জানিব লাগে আৰু পাছত যাতে তোমালোকৰ এই ভুলকেইটা নহয়। মোৰ কোনো কথা নাই যদি 10জন ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছা, মই বিচাৰোঁ যে যাতে হাই ছেকেণ্ডেৰী দুটা বছৰত তোমালোকে এই ভুলকেইটা নকৰা, যিকেইটাৰ বিষয়ে তোমাক আন কোনেও নকয় আৰু পাছত যাতে তুমি ৰিগ্ৰেট কৰিব নালাগে। গতিকে মাত্ৰ 2 মিনিট ভিডিঅ'টোত ফ'কাছ কৰা, তেন্তে জানো আহা সেই ভুলকেইটা কি। এতিয়া ষ্টুডেণ্টে কৰা প্ৰথমটো ভুল হ'ল যে নিজৰ ফ্ৰেণ্ডছৰ প্ৰেছাৰত পৰি তেওঁলোকে এটা ভুল ডিচিশ্যন লয়। সেইটো হ'ল ষ্ট্ৰীম চিলেক্ট কৰা। ষ্ট্ৰীম চিলেক্ট কৰাৰ ক্ষেত্ৰত মই তোমাক এটা টিপছ শ্বেয়াৰ কৰোঁ যে যদি তুমি মেথছত 70+ পোৱা মানে HSLC এক্সামত আৰু যদি তুমি জেনেৰেল ছায়েন্সত 80+ পোৱা তেনেহ'লে তুমি ছায়েন্স ল'ব পাৰা। কিন্তু আদাৰৱাইজ যদি তুমি ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু তুমি অসমীয়াত ভাল তেনেহ'লে তুমি আৰ্টছ ল'লে বেছি ভাল হয়। কিন্তু কিছুমানে কি কৰা দেখা যায় যে তেওঁৰ মন আছিল আৰ্টছ লোৱা, কিন্তু লগৰ বন্ধুবোৰে ছায়েন্স লোৱাৰ কাৰণে তেওঁ ছায়েন্স লৈ দিয়ে। ছাত্ৰ ছাত্ৰীয়ে কৰা দ্বিতীয়টো ভুল হ'ল যে যেতিয়া ছাত্ৰ এজনে ক্লাছ 11 পায় তেতিয়া দেখা যায় যে ক্লাছ 11ত বেছি গুৰুত্ব নিদিয়ে, ভাবে যে ফাৰ্ষ্ট ইয়াৰহে, প্ৰপাৰ নোটছ নবনায়, ভালদৰে ক্লাছ এটেণ্ড নকৰে। গতিকে এইটো নকৰিবা। কিন্তু ক্লাছ 11টো তোমালোকে পাছ কৰি যাবাই, কিন্তু ইয়াৰ পিছত যি কৰা ক'ৰবাত এডমিশ্যন লোৱা তাত তোমালোকক কি কৰিব লাগে, এতিয়াৰ পৰা এণ্ট্ৰেন্স এক্সাম দিব লাগে আৰু সেই এণ্ট্ৰেন্স এক্সামত তোমালোকৰ ক্লাছ 11 আৰু 12ৰ কুৱেশ্যন দিব, কিন্তু ক্লাছ 11ৰ কুৱেশ্যন বেছিকৈ সোধে। যদি তুমি বুজি পাইছা তেনেহ'লে বহুত ডাঙৰ ভুল কৰাৰ পৰা তুমি বাচি গ'লা, কাৰণ এইবিলাক বেছিভাগে মানে নকয়। আৰু কলেজতো দেখা যায় যে তেওঁলোকে কেৱল ক্লাছ 12ত বেছিকৈ গুৰুত্ব দিয়ে, মানে ক্লাছ 11টো যেনে পাছ কৰি গ'লে হ'ল, মানে তেনেদৰে ভাবে। কিন্তু তোমালোকে ক্লাছ 11টো ভালদৰে গুৰুত্ব দিবা আৰু প্ৰপাৰ নোটছ বনাবা, কাৰণ এইটো তোমালোকৰ পাছত কামত আহিব। এতিয়া 3 নম্বৰ আৰু একেবাৰে ডাঙৰ ভুলটো হ'ল যে টিচাৰৰ ওপৰত ডিপেণ্ড কৰা। এতিয়া চৰকাৰী কলেজৰ কথা মই নকওঁ, কিন্তু প্ৰাইভেট কলেজত কি হয় মানে তোমালোকৰ চিলেবাছ কমপ্লিট নহয়, কাৰণ তোমালোকে চাবা লাষ্ট মোমেণ্টত তোমালোকৰ খৰখেদাকৈ মানে কমপ্লিট চিলেবাছটো কৰি দিব। কিন্তু যদি তুমি মানে এতিয়া ধৰা তুমি মেথছত ভাল, টিচাৰে ভালকৈ ধুনীয়াকৈ বুজাই আছে আৰু তুমি মেথছ ভালদৰে কৰি গৈ, কিন্তু মাজতে কেতিয়াবা কি হয় এই টিচাৰজনে ক'ৰবাত বেছি অফাৰ পাই গ'ল বা টিচাৰজনে ক'ৰবাত বেলেগত জব পাই গ'ল, তেওঁ তাৰ পৰা গুচি গ'ল। কিন্তু টিচাৰ চেঞ্জ হোৱাৰ লগে লগে তোমালোকৰ কি প্ৰব্লেম হয়, ষ্টুডেণ্টবোৰৰ প্ৰব্লেম। ক্লাছবোৰ মানে হয়তো বুজি নোপোৱা বা বহুত কমকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়া আৰু পাছত যায় পৰীক্ষা টাইমত তোমাৰ এনেকুৱা হয় যে চিলেবাছ দেখোন কমপ্লিটে নহ'ল, মানে চিলেবাছ আৰু ইমান চেপ্টাৰ পঢ়িব আছে। গতিকে এইটো ভুল নকৰিবা। তুমি যি ছাবজেক্টত ভাল, ইউটিউবত আজিকালি বহুত ভাল কোৱালিফাইড টিচাৰ্ছে বিনামূলীয়াকৈ পঢ়ায়, গতিকে এইটো এটা বেষ্ট অপশ্যন হয়। চ' এইকেইটাই আছিল। যদি তোমালোকক বেষ্ট ইউটিউব চেনেল লাগে য'ত তোমালোকে বহুত ভালদৰে শিক্ষকৰ পৰা বুজিব পাৰা কথাবোৰ, টপিকবোৰ, তো তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। মই কেইটামান বঢ়িয়া চেনেল আছে, তোমালোকক সেইকেইটা মই দি দিম আৰু তোমালোকে তাত বহুত ভালদৰে যদি ছায়েন্স লোৱা ছায়েন্সৰো পঢ়িব পাৰিবা আৰু আৰ্টছ ল'লে আৰ্টছো পঢ়িব পাৰা। আজি ভিডিঅ'টো ইমানেই আছিল। Fresh off the plane with a new mani-pedi. My hair stay laid and you know I get paid. $100 bills, I got